হাই বন্ধুসকল, আপোনালোকক আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব আহিছোঁ ৰুটি আৰু লাল চাহেদি। চাহটো খাই লওঁ ৰ'ব। চাহটো খাই থকাতেই মোৰ সৰু আপীটো আহি মোৰ তাৰপৰা এখন ৰুটি কাঢ়ি নি খাব চেষ্টা কৰি আছে। ডাঙৰক খা দেখিলে আৰু ইয়াতে থাকিব নোৱাৰে না, খাবাক লেগেন দেখিছা। দে চাহত ভিজে খা। ৰ'দটো পোৱাৰ পৰাই দিয়া নাছিল, এতিয়া দিলে। ৰ'দটো দিয়া ভালেই হৈছে ৰ, বহুত দিনৰ মূৰত। জাগা গিলা অলপ ভাল হ'ব। আৰু ইয়াতে বাৰাণ্ডাত আৱাকৰ লগত খেলি আছে। গৰমতে এতিয়া যাব লগা জাগাও নাই, তোৰ সৰু চলি ইয়াতে খেলি থাকিব দে। নাওধনক গাড়ীখন উলিয়াব দিলোঁ। এতিয়া লৈ চকৰ পৰা আহোঁ, এতিয়া যাব আহিছোঁ, দেখি আছোঁ ৰ'ব। এই গেটখনৰ কাৰণে গৈছিলোঁ, গেটখন ফাইনেলি ঘৰত লৈ আহিলোঁ। বাউণ্ডাৰী গেট দিয়া নাছিলোঁ, এতিয়া এই গেটখন লগাম বুলি ভাবিছোঁ ৰ'ব। গেটটোত থৈ আহি পেলাই এতিয়া কথাটো আপোনালোকক জনাই দিওঁ। গেটখন হ'ল আমাৰ ভাৰতীয় যিটো বাউণ্ডাৰী তাতে লগাম, আৰু আমি যিটো থকা বাউণ্ডাৰী হ'ল এইটো বাউণ্ডাৰীত থাকোঁ হ'ল আমি, আৰু আমাৰ আগেদিটো যিটো বাউণ্ডাৰী এইটোত ভাৰতীয় হৈলে থাকে। এইটো যেগলা ৰুম আছে ইয়াতে চব ভাড়া দিয়া আছে। আৰু এই গেটখন যে লগাম বুলি কৈছোঁ, এইটো বাউণ্ডাৰীত ভাৰতীয় যিটো বাউণ্ডাৰী তাতে ইয়াতে গেটখন লগা যাব। আৰু ইয়াতে থাকোঁ হ'ল আমাৰ পৰিয়ালটো, আৰু এইটো চাইডে থাকে আমাৰ মাজু ডেকাৰ পৰিয়ালটো। তাতে নাই, এতিয়া তালা মাৰি নলবাৰীত গেছি কিবা এটা কামত। আৰু এইটো চাইডে থাকে আমাৰ বাবু আৰু মায়ে, আৰু এই চাইডেদি এইটো ৰাস্তা। আৰু এটা বস্তু দেখে আৰু এই কাজিডাল মাটিটো গোটটো ঢিলা হৈ পেলাই ওলাই পৰছি। এতিয়া কাজিৰ ভিৰতে ওলাই পৰছি না মাটিটো ঢিলা হৈ ওলাই পৰছি ধৰিব পৰা নাই। কাজি লাগছিও বহুত ডাঙৰ এইগিলা। এইটো কাজিত মোটামুটি আধা কেজি মান হ'ব, ইমান লাগছি। এইটো চাইডে বহুত আছে, কিন্তু আকলাই নৰি দাঙিবা, কাজিডাল মস্ত ডাঙৰ, ভিৰো আছে। এই দুটা মানুহ লাগি পেলাই কাজিডাল তুলি দিম ৰ। এই বহুত লাগছি, বহুত ডাঙৰ। হাই বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব, আৰু পুনৰ লগ পাম নেক্সট ভিডিঅ' এটাত। আজিলৈ বাই বাই।